নমস্কাৰ। আজি আমি পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ ৩ কালি আৰু পৰিসীমাৰ পেজ নম্বৰ 43 থকা কিছু গণিত সমাধান কৰিম। পেজ নম্বৰ 43 একেবাৰে ওপৰৰ পিনে এখন তালিকা আছে। তালিকাখনত লিখা আছে সূত্ৰ ব্যৱহাৰ কৰি আয়তবোৰৰ পৰিসীমা উলিওৱা। যে আমি সূত্ৰৰ সহায়ত আয়তৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। ইয়াত আমাৰ ABCD ই 5টা গণিত দিয়া আছে। আমি প্ৰথমে এইখিনিৰ পৰিসীমা নিৰ্ণয় কৰোঁ। প্ৰথমটো আমাৰ এটোত দিয়া আছে যে দিশ 8 সেণ্টিমিটাৰ আৰু প্ৰস্থ 6 সেণ্টিমিটাৰ। যে এটা আমাক আয়তৰ দিশ দিয়া আছে 8 সেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 6 সেণ্টিমিটাৰ। আমি সেই আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। যে আমি আগতে ইতিমধ্যে পাইছোঁৱে আয়তৰ পৰিসীমাৰ সূত্ৰটো। আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল আমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ। অৰ্থাৎ আমি দিশ আৰু প্ৰস্থৰ যোগ কৰি অৰ্থাৎ দিশ আৰু প্ৰস্থৰ সমষ্টিক 2ৰে পূৰণ কৰিলে আয়তৰ পৰিসীমা পাওঁ। আয়তটোৰ দিশ আৰু প্ৰস্থটোক ফাৰ্ষ্ট আমি যোগ কৰি ল'ম। যোগ কৰি সেই যোগফলক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়া আমি আয়তৰ পৰিসীমা পাওঁ। যে প্ৰথমটো ক্ষেত্ৰত আয়তটোৰ দিশ দিয়া আছে 8 সেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 6 সেণ্টিমিটাৰ। গতিকে ইয়াৰ পৰিসীমা হ'ব 2 পূৰণ 8 যোগ 6 সেণ্টিমিটাৰ। আৰু প্ৰথমে আমি 8 আৰু 6টো যোগ কৰি ল'ম, যিহেতু এইটো আমাৰ বন্ধনীৰ ভিতৰত আছে। আমি বন্ধনীৰ ভিতৰত থকা কামখিনি আমি আগতে কৰিব লাগে। ইয়াৰ বন্ধনীৰ ভিতৰত আছে 8 যোগ 6। গতিকে আমি 8 আৰু 6 যোগ কৰিলে পাম 14। গতিকে হ'ব 2 পূৰণ 14 সেণ্টিমিটাৰ সমান 28 সেণ্টিমিটাৰ। গতিকে আয়তটোৰ পৰিসীমা হ'ব 28 সেণ্টিমিটাৰ। তাত বহিব 28 সেণ্টিমিটাৰ। তেনেকৈ আমাৰ বিটোৰ ক্ষেত্ৰত দিশ দিয়া আছে 50 সেণ্টিমিটাৰ আৰু প্ৰস্থ আছে 42 সেণ্টিমিটাৰ। গতিকে ইয়াতো পৰিসীমা হ'ব আমাৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ সমান 2 পূৰণ 50 যোগ 42 আৰু 2 পূৰণ 50 যোগ 42 কৰিলে পাম আমি 2 পূৰণ 92 সেণ্টিমিটাৰ সমান 184 সেণ্টিমিটাৰ। গতিকে বি আয়তটোৰ পৰিসীমা পাম আমি 184 সেণ্টিমিটাৰ। তাৰপিছত আমাৰ চি আয়তটোৰ ক্ষেত্ৰত ইয়াত দিশ দিয়া আছে 90 সেণ্টিমিটাৰ আৰু প্ৰস্থ আছে 40 সেণ্টিমিটাৰ। এইটোৰ পৰিসীমা উলিয়াওঁতেও আমি আগৰ দৰে 2 পূৰণ দিশ যোগ প্ৰস্থ কৰিম, অৰ্থাৎ 2 পূৰণ 90 যোগ 40 কৰিম। আৰু 2 পূৰণ 90 যোগ 40 কৰিলে পাম আমি 2 পূৰণ 31 সেণ্টিমিটাৰ। 90 আৰু 40 যোগ কৰিলে আমি 31 পাওঁ। 2 পূৰণ 31 সেণ্টিমিটাৰ হ'ব। আৰু 2 পূৰণ 31 সেণ্টিমিটাৰ কৰিলে আমি পাম 260 সেণ্টিমিটাৰ। গতিকে আমাৰ চি আয়তটোৰ পৰিসীমা হ'ব 260 সেণ্টিমিটাৰ। তাৰপিছত আমাৰ ডি আয়তটোৰ ক্ষেত্ৰত ইয়াৰ দিশ দিয়া আছে আমাৰ 15 সেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 8 সেণ্টিমিটাৰ। ইয়াৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। আমাৰ ডি আয়তটোৰ ক্ষেত্ৰতো আমাৰ সূত্ৰটো একেটাই 2 পূৰণ দিশ যোগ প্ৰস্থ। ইয়াত 2 পূৰণ দিশৰ সলনি আমি লিখিম 15, প্ৰস্থৰ সলনি লিখিম 8। গতিকে পাম আমি 2 পূৰণ 15 যোগ 8 সেণ্টিমিটাৰ। আৰু তেতিয়া আমি 2 পূৰণ 15 যোগ 8, 15 আৰু 8 যোগ কৰিলে পাম আমি 23। গতিকে হ'ব 2 পূৰণ 23 সেণ্টিমিটাৰ সমান 46 সেণ্টিমিটাৰ। এতিয়া আমি ডি আয়তটোৰ পৰিসীমা পালোঁ 46 সেণ্টিমিটাৰ। আমাৰ ই আয়তটোৰ ক্ষেত্ৰত ইয়াত দিশ দিয়া আছে 20 সেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 8 সেণ্টিমিটাৰ। এইটোৰ পৰিসীমা উলিওৱাৰ ক্ষেত্ৰতো আমাৰ সূত্ৰ একেটাই 2 পূৰণ দিশ যোগ প্ৰস্থ। ইয়াত লিখিম আমি 2 পূৰণ দিশৰ সলনি 20, প্ৰস্থৰ সলনি 8। গতিকে হ'ব 2 পূৰণ 20 যোগ 8 সেণ্টিমিটাৰ আৰু 20 যোগ 8 কৰিলে পাওঁ আমি 28। গতিকে হ'ব 2 পূৰণ 28 সেণ্টিমিটাৰ সমান 56 সেণ্টিমিটাৰ, 56 সেণ্টিমিটাৰ। গতিকে ইয়াত বহিব 56 সেণ্টিমিটাৰ। এতিয়া আমি তাৰপিছত কেইটামান গণিত আছে আমি তালৈকে আহিছোঁ। আমাৰ 1 নম্বৰটো দিয়া আছে আয়তাকৃতিৰ বাগিচা এখনৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ। বাগিচাখনৰ পৰিসীমা কিমান? যে আমাৰ এখন আয়তাকৃতিৰ বাগিচা আছে। বাগিচাখনৰ দিশ দিয়া আছে আমাৰ 10 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 8 মিটাৰ। এই বাগিচাখনৰ আমি পৰিসীমা নিৰ্ণয় কৰিব লাগে। যে আমাৰ প্ৰথমে আমি গণিতটো কৰিবলৈ গ'লে প্ৰথমে আমি বাগিচাখনৰ দিশ আৰু প্ৰস্থটো লিখি ল'ম। যে আমাৰ আয়তাকৃতিৰ বাগিচাখনৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ দিয়া আছে আমাৰ আয়তাকৃতিৰ বাগিচাখনৰ প্ৰস্থ হ'ল 8 মিটাৰ। প্ৰথমে আমি দিশ আৰু প্ৰস্থটো লিখি ল'লোঁ। এতিয়া আমি আয়ত এটাৰ পৰিসীমা সূত্ৰটো কি আছিল? আয়তৰ পৰিসীমা সূত্ৰটো আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ।
তো ইয়াত বাগিচাখন যেহেতু আয়তাকৃতিৰ গতিকে বাগিচাখনৰ পৰিসীমা হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া আমি দিগৰ সলনি লিখিব পাৰিম 10 মিটাৰ প্ৰস্থ সলনি লিখিব পাৰিম 8 মিটাৰ আমি লিখিম 2 পূৰণ 10 যোগ 8 মিটাৰ আৰু 10 আৰু 8 যোগ কৰিলে আমি 18 গতিকে লিখিব পাৰিম 2 পূৰণ 18 মিটাৰ সমান 36 মিটাৰ এইটো উত্তৰ হ'ব 36 মিটাৰ তাৰ পিছত আমি গণিতটো চাম 3 নম্বৰ গণিতটো চাম আয়তাকৃতিক খেলপথাৰ এখনৰ দিক 120 মিটাৰ আৰু প্ৰস্থ 80 মিটাৰ পথাৰখনৰ পৰিসীমা উলিওৱা ইয়াতো আমাৰ এখন আয়তাকৃতিক খেলপথাৰ দিয়া আছে যাৰ দিক দিয়া আছে 120 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 80 মিটাৰ আমি এই পথাৰখনৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে ইয়াতো আমি প্ৰথমে দিক আৰু প্ৰস্থটো লিখি ল'ম যেহেতু আমাৰ দিক আৰু প্ৰস্থ দিয়া আছে প্ৰথমে আমি দিক আৰু প্ৰস্থটো লিখি ল'ম পথাৰখনৰ দিক দিয়া আছে আমাৰ 120 মিটাৰ আৰু আয়তাকৃতিক পথাৰখনৰ প্ৰস্থ হ'ল 80 মিটাৰ এতিয়া আমি পৰিসীমা উলিয়াবলৈ হ'লে আয়তৰ পৰিসীমা সূত্ৰটোৱে ব্যৱহাৰ কৰিম যেহেতু পথাৰখন আমাৰ আয়তাকৃতিৰ গতিকে আয়তৰ পৰিসীমা সূত্ৰটো আছিল আমাৰ 2 পূৰণ দিক যোগ প্ৰস্থ একক ইয়াতো হ'ব আয়তাকৃতিক খেলপথাৰখনৰ পৰিসীমা সমান 2 পূৰণ দিক যোগ প্ৰস্থ একক অৰ্থাৎ দিক আৰু প্ৰস্থৰ যোগফলক আমি 2 ৰে পূৰণ কৰিম ইয়াৰ দিগৰ সলনি হ'ব আমাৰ 120 আৰু প্ৰস্থৰ সলনি হ'ব 80 আৰু একক হ'ল আমাৰ মিটাৰ আমি লিখিম 2 পূৰণ 120 যোগ 80 মিটাৰ প্ৰথমে আমি 120 আৰু 80 টো যোগ কৰি ল'ম 120 আৰু 80 যোগ কৰিলে আমি পাম 200 গতি হ'ব 2 পূৰণ 200 মিটাৰ আৰু 200ক 2 ৰে পূৰণ কৰিলে আমি পাম 400 মিটাৰ গতিকে আমাৰ এই খেলপথাৰখনৰ পৰিসীমা হ'ব 400 মিটাৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থ্যাংক ইউ